কৈছা কি ফালতু কথা কৈছা তাক নিকিনে আমি নকৰিম নেকি কাম কিয় বদনাম দি আছে এনে কি কৈ আছা ডাক্তৰ পইচা লৈ চুচি মই পঢ়িব হৈ মৰিম কি ফালতু কথা কৈ আছা কি ফালতু কথা কৈ আছা তাক নিকিনে আমি নকৰিম নেকি কাম কিয় বদনাম দি আছে এনে বদনাম দি আছে আমি আপনি কিয় বদনাম দিছে এনে বদনাম দিব আপনি কিয় বদনাম দিলে কম দিবই বুলি কৈছে পুলিচে ইমান বিহেভিয়াৰ ভাল লাগে নেকি ইমান দবাৰ কথা কৈছিল যে আপুনি আমি কোনো আমাৰ যিকেইজন ল'ৰাক এতিয়া ইয়ালৈ মাতি পঠিয়াইছে সেইকেইজন কোনো দুখ নাই নিৰ্দোষী ল'ৰাকেইজনক কি ভিত্তিত তেওঁলোকে মাতিছে আমি এতিয়ালৈকে আমাক অৱগত কৰা নাই গাঁওবুঢ়া হ'লেও আমাক কোৱা নাই কিন্তু আমি সেইটো যদি আগৰ ড্ৰাগছৰ ব্যৱসায়ীজনক ধৰাই দিয়াৰ ক্ষেত্ৰত যদি মাৰিছে তেতিয়াহ'লে আমি আৰক্ষীৰ পৰা আমি এটা সুবিচাৰ বিচাৰিম কেলে তেওঁলোকে এইটো এটা আমি সকলোৱে আমি ৰাইজে ভাবো যে এইটো এটা ভুল সিদ্ধান্ত লৈছে কি কোনো দুখ নকৰাকৈ কিয় তেওঁলোকক মাতিছে এইটো আমি অৱগত হ'লেহে আমি বাকীখিনি ক'ব পাৰিম আৰু মই ভাবো এটা উচিত সিদ্ধান্ত ল'ব লাগে যে ল'ৰাকেইজনে নিৰ্দোষী ল'ৰাকেইজনক আমি সুবিচাৰ কৰি আমাৰ পুনৰ তেওঁলোকে যাতে উভতাই দিয়ে কোনো আৰু হাৰাশাস্তি নকৰে এতিয়া গ্ৰেপ্তাৰ কাক কৰিব লাগিছিলে গ্ৰেপ্তাৰ কৰিব লাগিছিলে যোনে ড্ৰাগছ বেচে সেই ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিব লাগিছিলে এতিয়া মাতি পঠাইছে আচলতে ড্ৰাগছ আসক্ত ব্যক্তিক যোনে ধৰি দিছিলে সেই ধৰি দিয়া ব্যক্তিসকলক থানালৈ মাতি এনেদৰে হাৰাশাস্তি কৰা এই যি কাৰ্য চাবুৱা আৰক্ষী বিষয়াসকলক এই কাৰ্যক আমি আসক্ত ব্যক্তি আছে বা ড্ৰাগছ বেচা যিসকল বেপাৰী আছে এই ব্যক্তিসকলক আচলতে গ্ৰেপ্তাৰ কৰি পিনি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু অন্যথা এনেকৈ নিৰ্দোষী ব্যক্তিক থানালৈ মাতি হাৰাশাস্তি কৰা বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এনেকুৱা এটা হৈছে যিটো তাৰমানে আমি অচি ছাৰলৈ সেইদিনাখনি যেতিয়া আহিছিলোঁ অহাৰ লগে লগে কৈছিলোঁ যে কি আমাৰ এতিয়া কি হ'ল যিজনৰ ধৰিছে মোৰ ল'ৰাটো এতিয়া ৰিহেব চেণ্টাৰত থোৱা 3 মাহ হ'ল তাৰ যিজনৰ ল'ৰাৰ নাম আহিছিলে তাৰ মাকে গৈ মুখত চুটকি এটা বজালে যে কিডাল কৰিলি বুলি ক'লে কিডাল কৰাৰ লগে লগে ভাবিলোঁ মই 3 মাহ দিন যেতিয়া ল'ৰাটো তাত থৈছিলোঁ তেতিয়াই মই একো কাৰো কথা নকৈছিলোঁ কাৰণ কেলে নকৈছিলোঁ কোনে কি কৰে বুলি মোৰ সেইটো কথা নাই মোৰ নিজৰ ল'ৰাটো ভাল কৰিবলৈ চাইছিলোঁ যেতিয়া সেইদিনাখনি চুটকি মাৰিলে তেতিয়া মোক আহিবলগীয়া হ'ল ইয়ালৈ আৰক্ষীৰ ওচৰলৈ আৰু এটা কথা হ'ল কি মোক কিছুমান কথা এনেকুৱা কৈ থাকে তাৰমানে মোৰ ল'ৰাটো যেতিয়া থলোঁ মোৰ ওচৰত মানুহে দুখৰ সময়ত হাত পাতিব লাগে যে ক'ব লাগে এইটো সেইটো বুলি মোৰ সিহঁত কিছুমান মানুহে এনেকুৱা কয় নহয় এইটো কৰিলে সেইটো কৰিব সেইটো কৰিলে সেইটো মাৰিম এনেকুৱা মোৰ মানুহজনক যাৰ ক'লেও কোৱাৰ কাৰণে মই এদিন গাঁওবুঢ়াৰ ওচৰলৈ গ'লোঁ মই প্ৰতিটো কথা গাঁওবুঢ়াক ক'লোঁ মোক এতিয়া মিটিঙলৈ যেতিয়া নেকি মোক জ্বলে হ'লেও মাতে মই যাবলগীয়া হয় তেতিয়া ক'লোঁ মোৰ আমাৰ সেয়া চৰকাৰী গাঁওবুঢ়াক ক'লোঁ মোক যে মিটিঙলৈ মাতিলেই মই যাব লাগে তেতিয়া ক'লে যাবি সেনে ক'লে যোৱাৰ লগে লগে যে এষাৰ ইমান শুনি থাকোঁ শুনাৰ লগে লগে মোৰতো ভয় ভাৱ এটা হয় মোৰ ল'ৰাটো যেতিয়া নেকি মই হেৰিয়াত থৈছোঁ ৰিহেব চেণ্টাৰত থৈছোঁ আকৌ মোৰ ওপৰতে যদি দমবোৰ চলে মোৰ কেনেকুৱা লাগিব মোৰতো ভয় লাগিব ৰাতি মাৰি থৈ যাব নি বুলি তেতিয়া মই গাঁওবুঢ়াক কওঁতে গাঁওবুঢ়াই সেইদিনাখনি ক'লে যে কি তোৰ ঘৰত যেতিয়া নেকি এইটো ঘটনা চলিছে আৰক্ষী তাত এখন ইজহাৰ যা বুলি ক'লে ইজহাৰ দিয়াৰ লগে লগে আমি ৰাইজ গোটেইখিনি আহিলোঁ মহিলাখিনি অহাৰ লগে লগে অচি ছাৰ এতিয়া যিটো তাৰমানে সেই দুজনক মাতিব লাগে মেইনকৈ এতিয়া মাতিছে গাঁৱৰ কাৰণে ভাল কৰিবলৈ চোৱা ল'ৰাকেইজনকে মাতিছে আমি বিচাৰিছোঁ আমাৰ যি 5জন ল'ৰা ইমান ভাল কাম কৰিলে ৰাইজে লগ লাগি পিনি আমি সেইকেইজনক মুঠতে বেয়া এটা